পুৰুষোত্তম চাচোন হয় নাই দেখোন বিউটি বাইদেউৰ পৰা পইচাটো ল'লে নে নাই বাৰু ইফালে মোক মনিবই বেয়াই পালে চাগে কি কৰা যায় এই কি অকা লাগি চাই আছ বস্তু এটা চাই আছো বস্তু চাইছ বা এই আমাৰ পুৰুষোত্তম ছাৰক চাই আছো দেহি পুৰুষোত্তম ছাৰ এতিয়া বস্তুহে হ'লগে নেকি বিউটি বাইদেউৰ পৰা পইচাটো ল'লে নে নাই বাৰু অ বাইদেউ শুনকচোন অ বাইদেউ কি হ'লনো ৰ'বচোন কি হ'ল ক কালি যে পুৰুষোত্তম ছাৰৰ লগত কথা পাতিছিল কি কথা পাতিছিলনো তোক কেলে মানে পইচা পাতিৰ কথা পাতিছিল নেকি নহয় তাকে ইমান উৰহি গছৰ উৰটোনো তোক কিয় নিজৰ কামত মন দিব পৰা নাই যা কামত মন দে কাম নাই বাইদেউ মানে কথাটোও নুশুনে অ বাইদেউ শুনচোন অ বাইদেউ কেলেনো পকা পকা লাগি ফুৰে কিবা আপুনি 2000 টকা এটা দিয়কচোন কেলে আৰে কাম এটা আছে মোৰ নাই যা পইচা পাতি আৰে মোৰ ইম্পৰ্টেণ্ট কাম ধাৰ মাৰিমতো নাই বুলি কৈছো পইচা ক'ৰ পৰা পাম আকৌ মই আছে দিয়কচোন আৰে ডকাইতি কৰি ল'বি নেকি তই এতিয়া মোৰ পৰা মানে মনিবক হেল্প কৰিব পৰা হ'লে ভাল আছিল কাৰ পৰা ল'ম মই পইচা গুড মৰ্নিং ছাৰ গুড মৰ্নিং সব ঠিকে আছে না আছে ছাৰ ছাৰ কথা এটা আছিল কি কথা খং নকৰেতো ছাৰ নকৰো কোৱা মানে মোক 2000 টকা লাগিছিল ধাৰলৈ থেংক ইউ ছাৰ এতিয়াই গৈ মই মনিবক পইচাটো দি আহোঁ 2000 টকা দিয়কচোন কিহৰ কাৰণে ধাৰ মাৰিবলে কিহৰ ধাৰ এই আমাৰ যে বৰুৱানী বাইদেৱে মানে চেইন চিষ্টেম বিজনেছ এটা কৰিছে তাত মোক ললে তাত দিলো দিলা যেতিয়া আকৌ কেলে নহয় ধাৰলে আনি দিলো এই বিজনেছটো ভাল নহয় দেই যাব 2000 টকা 2000 টকাহে গলে যাব আৰু ঘটিছো মই হে আৰু সেইবোৰ বাদ দিয়ক দিবনে নিদিয়ে কওক মানুহজনক মই জাবান দি থৈছো আজিয়ে দিব লাগিব কোননো মানুহজন কোৱাচোন আমাৰ পুৰুষ দা চেণ্টিমিটাৰৰ পাল্লাত পৰিলে সেইবোৰ বাদ দিয়ক পইচাটো দিয়ক না দি দিম দিয়া মই দি দিম নহয় মই লেনদেন কৰিছো মই নিজ হাতে দিব লাগিব আপুনি পইচাটো মোক দিয়ক এইবিলাক কথা নাই নহয় মই দিলেও ল'ব আপুনি সঁচাই দিবনে কিয় নিদিম আজিয়ে দিবতো এতিয়াই দিম পাহৰি নাযায় নহয় এইটো কথা পাহৰিব পাৰিম নে বোলে আও হৰি আও ৰাম কেকে হাতৰ পৰা পইচা নিঘাত পাব পইচাটো বাৰু সঁচাকে দিবনে আপা ৰেচন আপা নে বগী আপা বগী আপা শুনকচোন জানুৱাৰী 25-26 নেহাৰ বিয়া দেই 25 তাৰিখে জোৰোণ 26 তাৰিখে বিয়া নিচাদো ওচৰতে আছে দিয়কচোন লণ্ডন নিচাদো বিয়ালৈ আহিব দেই নিচাদো এনেও মাতিবগৈ বাৰু কি হ'ল এখন কি বিয়া মতাৰ চেণ্টাৰ নেকি তুমি যে সদায় থানালৈ আহি পেলাই এই নেহাৰ বিয়াৰ মানুহ মাতি থাকা নতুন বছৰত বেয়া জেগাত লাগিব চাপত গাছ আছে কি যাব তই গম পাইছনে নাই ফটুৱা আনিছা কওক আপোনাক কোৱা নাই কি আপোনাক কোৱা নাই আপোনাকে কৈছে টুৱা আপোনাক কৈছে আপোনাক কৈছে হেল্ল' নহয় চোৰ এটা ধৰি আনিছে থানালৈ আনিছা শুনক আপোনাক কোৱা নাই তোৰ বুলি কাক কৈ গলো নিচাৰে ভাগিন আখিলা বৰ্মা আপোনাক একো কোৱা নাই ইয়ালৈ চোৰ এটা ধৰি আনিছে আপোনাৰ কথা কৈছে আপোনাক শুনক ফোনটো লৈ ললি যে মোৰ পৰা মই তোমাক কি চুৰ কৰা দেখিলা তুমি মোক চুৰ বুলি ক'লা যে তোক দেখাত চুৰটো নিচিনাই লাগে আকৌ তোমাকো দেখা নাই শিৱ মন্দিৰত থকা সাৰটোৰ নিচিনা লাগে তুমি সাৰ নেকি খাপকে এনেকুৱা বেয়া জেগাত মাৰিম না মৰি থাকিবি আকৌ কৈ দিলো হলে বেয়াকে ক'লাতো ঠিক আছে তোমাৰ কথা মই ছাৰক কৈ মই তোমাৰ চাকৰি খাই আছো নিজৰ বুলি চাকৰি খাবি তোৰ শহুৰে দিছিলে মোক এইটো চাকৰি খাবি তুমি চবৰে কথা কোৱা কিন্তু নেহাৰ দেউতাকক ধৰি কথা নকবা নেহাৰ দেউতাকো মোৰ শহুৰৰ কথা নকবা নেহাৰ দেউতাক নিচাৰ শহুৰেক পাতিয়ে ললে খাইছা মোৰ চাকৰি তাৰপিছত তোক কি কৰো চাবি তই মোক
ছাৰ অ' ছাৰ নতুন বছৰ বুলি এটা ধুনীয়া প্লেনিং লৈ আহিছোঁ কৈ যা। ছাৰ আমি পলিটিক্সৰ এটা মেপাক বনাই তাত বিউটি বাইলুঙক দগৰাকে ফচাই তাইক আমি ছাছপেণ্ড কৰি দিওঁ দুইটাই কিয়? ছাৰ আপুনি টেনশ্যন নল'ব তাইৰ ডিউটিটো মই মাৰিম অবৈতনিকভাৱে এক লাল পইচা নলওঁ নিজৰ বুলি কথাটো কি হৈছে সেইটো ক। তাই এতিয়া থানালৈ আহি ডিউটি কৰিব লাগে নে ফোনত এই নেহাৰ বিয়াৰ কাৰণে মানুহ ইনভাইট কৰি থাকিব লাগে ছাৰ এইবোৰ নেগলিজেঞ্চি অফ ডিউটি নহয় ছাৰ কওক ছাৰ কৰিবনে মোৰ মতে কামটো নতুন বছৰ আইডিয়া দিলোহে ইনিচিয়েটিভ লৈ ল'লে নেকি ছাৰ ময়ো আছো ছাৰ কি হ'ল? ডিচিশ্যনটো কি দিলে কিহৰ ডিচিশ্যন? বিউটি বাইলিঙক ছাছপেণ্ড কৰাটো চুপ! ব'লা, get out! Nonsense. চাকৰি পৰা খেদি ল তাৰপিছত তইও চা মই কি কৰি খাওঁ অ বৌ অ অ বৌ কমল আহ আহ মোৰ অলপ দেৰি হ'ল পইচাটো মেনেজ কৰোঁতে এইটো লকচোন লওক অ কমল পালো নহয় ক'ত পালে কেলে আমাৰ পুৰুষ দাই দিলে আকৌ কি অ তয়ে কোৱা নাছিলি জানো মই কৈছিলো মোকতো কিন্তু আপোনাক দিয়া বুলি কোৱা নাই কিবা যদি পাহৰিলে চাগে বাৰু তই বচোন মই আহি আছো ৰ এই বুঢ়া কম বস্তু নহয় মোক ফাঁকি দিছি এতিয়াই দি আছো মোক মাতিছিলে। আপোনাৰ সেই 2019তেহে দেখা বহিছো বাৰু, কিন্তু আজি যি মোক মাতি পঠিয়ালে নেক্সট টাইমৰ পৰা সেইটো ভুল নকৰিব আৰু মানে মই চিনিয়ৰ মানুহ দৰকাৰ পৰিলে আপুনি মোৰ ওচৰলৈ যাব মই এখন থানাৰ হাবিলদাৰ মই এক্স CM ছাৰৰ লগত থকা মানুহ এক্স CM ছাৰেও কিবা থাকিলে মোৰ ৰুমলৈকে গৈছিল মোক অৰ্ডাৰ দি মাতি নপঠাইছিল তুমি কিহৰ কিটোহে এনেকা বজাম নহয় কোনোবা দিন শুনিবক আপুনি পইচাটো দিলে দিলো মোক কথাটো কিয় নকলে তোক আকৌ কিয় ক'ব লাগে মইহে মণিবৰ কথাটো আপোনাক কৈছিলো বুলি কলি আৰু হ'ব আৰে মোকতো আপুনি ঘৰত যাম বুলি কৈছিল কৈছিলো ফাঁকি কিয় দিলে মোক ঐ বেছি কথা নকবি দেই বুঢ়া ময়ো চাই আছো 6 ঘৰ ল'ৰা হয় মোৰ কিয় যাম হে আপুনি মাতিলে মই যাম নেকি হে হৰি আপুনি মোক আকৌ অৰ্ডাৰ দি মাতিলে যে অথনি কি কৈছিলে আপুনি পাহৰিলে আপুনি মাতিলে মই নাহো ধন্যবাদ আপুনি নহাৰ কাৰণে মণিক 2000 টকা দিছে কোনে ক'লে তো বাদ দিয়ক দিছিল নে নাই দিছিলো কিয় সহায় কৰিছিলো কি কাৰণে আপুনি মোৰ মানুহজনীক সহায় কৰিব হৰি সহায় কৰিবলৈ মই কাৰোবাৰ পাৰ্মিশ্যন ল'ব নালাগে হোৱাট ইজ ইয়ৰ প্ৰব্লেম হে হোৱাট ইজ ইয়ৰ প্ৰব্লেম হে কিহৰ কিন্তু আপুনি কি গাৰ্গ হে কিহৰ গাৰ্গ মই মতা নাই ছাৰে মাতিছে গৈছো চেণ্টিমিটাৰত তেল ফাটিছে ওলাই আহক ফাঁকি কিয় দিলা তাকেইতো থাকি কিয় দিলা কেইখন হ'লে 5খন ৰাকেশক একেখন ডিটিপি মাৰিবলৈ দিব ঠিক আছে ছাৰ থানাত কিছুমান ভাইৰাছ সোমাইছে কি ভাইৰাছ মাইকী মানুহক সহায় কৰা ভাইৰাছ বেকা বেকিকে নাচাব হে ভাল নাপাওঁ কি হৈছে বৰা
টকা 2000 ধাৰলৈ লৈ কি এনে পাপ কাম কৰিলো হে পাপ পুণ্য গুলি মাৰক কিন্তু ফাঁকি দি কিয় ল'ব হ'ব আৰু দিয়াচোন কি হ'ব আৰু দিয়া আপুনি পইচাকেইটা মনিবক লাগিলে বুলি ক'লে মই বেয়া নাপাওঁ নহয় মই দিম কিন্তু আপোনাক মোক কিয় লাগে বুলি ক'লে মই পইচাকেইটা নাপাওঁ ঘৰলৈ গুচি যাবগৈ একেবাৰে কি হ'ল বাইদেউ কি হ'ল কি হ'ল একো নহয় নাই আপুনি নিজৰ ৱাইফক পইচাটো লাগে বুলি কয় আপুনি মোৰ ৱাইফক পইচাটো দিছে যে নহয় এই শান্তি মিতা কি ধান্দা একো ধান্দা নাই হে বাইদেউ তই ডিটেইলছ ক না কি কথা মই কম তই কবি কি কথা ক মই কম ধৰ্ণা দিব লাগে ক'ত এক গাড়ী নেহাৰ বিয়াৰ পেণ্ডেলৰ সন্মুখত এক গাড়ী নেহাৰ হোমৰ গুৰিৰ সন্মুখত ঐ ল'ৰা তই পাগল হলি নেকি বাৰু নাই হোৱা নেহাৰ বিয়া হৈ যাব আৰু মই কেনেকে সহ্য কৰি থাকিম আপুনি পুৰা মহিলা ৰেডি কৰক মই গাড়ী ৰেডি কৰো এক গাড়ী মহিলা লৈ যাওঁ গৈ সিহঁতক ধৰ্ণা কাৰ্যসূচী এটা কৰি দিওঁ চাওঁ কেনেকে বিয়া দিয়ে নিজৰ বুলি ঐ ল'ৰা মহিলা সমিতিয়ে হ'বলা এইবিলাক কাম কৰে হা আৰে এইটো হেল্প কৰি দিব নোৱাৰিব নেকি আহা পাৰিব কিন্তু মহিলা সমিতিয়েতো এনেকুৱা ধৰ্ণা নিদিয়ে আৰে মই কৈছো ন কিবা এটা মেনেজ কৰি দিয়ক মোক নিজৰ বুলি অ ৰাকেশ বাবা তই যাচোন উখৰা প্লিজ মই হাতযোৰ কৈছো নালাগে মই ভৰিটো ধৰিছো এই এইটো যা। কিবা এটা কৰি কথা বুজালে বুজি নাপাওঁ হা মোৰ অন্তৰ দি পেলাই হাহাকাৰ চলি আছে কিন্তু কথাটো বুজালে বুজি নাপায় কোনেও দিয়ক তাৰ দেখিছেনে কেনেকুৱা উল্টা পুল্টা কথা কৈ আছে মই একো উল্টা পুল্টা কথা কোৱা নাই নিজৰ ঘৈণীক পইচা লাগে বুলি কৈ মোৰ ঘৈণীক পইচাটো দিছে ইয়াৰ অন্তৰালত কি আছে মই কিডাল থাকিব হে অন্তৰালত আপুনিহে জানে কি আছে সপনীয়াৰ কিয় এনেনো কথাটো বহলাই আছে হয় দিয়ক চাওক মই আপোনাৰ ঘৈণী মানে মোৰ ভাই বোৱাৰীক হেল্পহে কৰিছো মই সেইটোৱে সুধি আছো যে নজনা নুশুনাকে মাইকী মানুহ এজনী কিয় পইচা দি দিলে এই পইচাটো কোনে দিব মই সেই চব কেছ কাল নাজানো ছাৰ মোক মুঠতে মোক পইচা লাগে দিয়ক পইচা দিয়ক দাদাই দিব দিয়ক পইচা দিয়ক মই কিয় দিম তেখেতক খোজা আপুনি কওক চাওক মই আপোনাৰ ঘৈণীক হেল্পহে কৰিছো আপুনি দি দিয়ক মোক সুধি কৰিছিল আপুনি দিয়ক মই কিয় দিম আৰে মোক পইচা এটা হওক কোনে দিয়ে কেনেকে দিয়ে নাজানো মোক মুঠতে মোক পইচা লাগে দিয়ক দিয়ক বুলি কৈছে কেইটা পইচা লওক তাক কওক না পইচা দিবলৈ দিয়ক দিয়ক এই ছাৰে কিবা এটা কৈছে শুনা নাই দি দিয়ক আপোনাক দিবলৈ কৈছো দিয়ক মই কিয় দিম তেখেতে মণিবৌক দিছে ধাৰ মাৰাটো আপোনাৰ দায়িত্ব দিয়ক ইহঁতে মানে লাণ্ডাচা কৰি দিছা মোক চাওঁ থকচোন ৰ দিম দিয়ক দি আছো ৰ অ 500 টকাটো নগলে আপোনাৰ ঘৈণীৰ পৰা 5,000 টকা ধাৰলৈ আনি আপোনাক যদি 10,000 টকা ভৰাব নোৱাৰো মোৰ নামত কুকুৰ পুহিব পুহিম কি পুহিব মোৰ নামত কিয় পুহিব আপুনি মোৰ নামত কিয় পুহিব অতনিয়াৰ কি যে হ'ব নহয় আৰু মানে কি হ'ল জোতা সোমোৱাই নাই নেকি ভৰিত ভৰিখন শকত হৈছে অকল হয় দিয়ক চাকৰি অৱস্থাত সেই গৰমতো জোতা মোজা ঠাণ্ডাতো জোতা মোজা ৰাতি শুওঁতে ভৰিকেইটা দেখিছো নহয় সেই গেওৰাটো ফাটি কিবা হৈ গৈছেগে কেইহেজাৰ লাগিব মই আপোনাক পইচা খুজিছো নেকি আজি হঠাৎ তই জোতা মোজা পিন্ধি পোৱা কষ্টৰ কথা গাই আছ যে লুটি পুটি খাইছ আৰু মোক ন আপোনাৰ লগত কোনোবাই কথা পাতে নেকি আজিকালি ঘৈণীয়ে মৰমত মাতিলে বুকুখন ধেমাহকেহে মাৰে ফটোৱা চাবৰ লগত কোনোবাই কথা পাতে নেকি একোটা কবই নোৱাৰে সবই উল্টা মিনিং উলিয়াব মাছ বেপাৰী এটাও নাই ভালনে ভাল আপুনি ভালে আছে আছো কামটো পিছে হ'ল নে হ'ল থেংক ইউ দেই দাদা এইটোনো কি থেংক ইউ কথাটো থাকিল বিপদ আপদ
হ'লে ক'বা আমি আছো নহয় নিশ্চয় নিশ্চয় পিছে পইচাটো পালেনে পালো কোন বোলো কোন এই যাওঁ দিয়া ভাল যাওঁ কোনে পলাইছে এই কিনো কথাবিলাক তুমি মনে মনে থাকা এই মানুহটোৰ পৰা মানে মানুহ এটাও ঘৰলৈ আহিব নোৱাৰা হৈছে ৰবা পলাইছে কিয় ক'ত পলাইছো মই মাতোতে আপুনি তৰা নৰা ছিঙি ইয়াত দৌৰা নাই মই শুনা নাই চকুৰ লগতে কাণো গ'ল ৰ'ব কি কৰে জেং এডাল চাওঁ এইটোৱে হ'ব খুচৰি দিওঁ কাণখন হেই কিনো কৰে এইবিলাক আপুনি মোৰ ঘৈণীৰ লগত কি কথা পাতি আছিল তোমাৰ ঘৈণী হ'ল বুলিয়ে মই কথা নাপাতিম নে কিয় সেইভাগ ৰাজহুৱা সম্পত্তি হ'ব বুলিয়ে মই কথা নাপাতিম নে কিয় সেইভাগ ৰাজহুৱা সম্পত্তি হ'বলা টকা আজি কিমান ধাৰলৈ দিলে ডেইলি মই টকা কিয় ধাৰলৈ দিম হে ফাঁকি কিয় দিছে সঁচা কথা কওক কিহৰ নহ'ব ছাৰ কি হৈছে একো হোৱা নাই কিবা এটাতো হৈ আছে এইটো খাতা নাই পাতে কৈ যাম ছাৰ নামক কিয় নামকচোন আপুনি মোক কিয় নমালে IC ছাৰৰ লগত সদায় হাবিলদাৰ উঠে প্ৰট'কলৰ কিছুমান কথা থাকে ছাৰ বলক বাৰিষা হওক ঘটনা ঘাইল কৰি দেখুৱাম